নমস্কাৰ বন্ধুসকল, আজি হৈ যোৱা DLED পেড এক্সামৰ কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম। কোনে কিমান শুদ্ধ আনসাৰ কৰিব পাৰিছা কমেন্ট সেকশনত জনাবা। আজি প্ৰথমটো কুৱেশ্যন, বৈদ্যুতিক বাল্ব ফিলামেণ্টডাল কি পদাৰ্থৰে তৈয়াৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাংষ্টেন। বৈদ্যুতিক বাল্ব ফিলামেণ্টডাল টাংষ্টেন পদাৰ্থৰে তৈয়াৰ কৰা হয়। অসমৰ ভক্তি আন্দোলনৰ প্ৰৱৰ্তক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। তেওঁ একেশ্বৰবাদী ভক্তি আন্দোলন আৰম্ভ কৰিছিল। পৰৱৰ্তী কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেটো? নেটোৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্থ এটলাণ্টিক ট্ৰেড অৰ্গেনাইজেশ্যন। নেটো হৈছে এখন আন্তঃৰাষ্ট্ৰীয় সামৰিক জোঁট যি উত্তৰ আমেৰিকা আৰু ইউৰোপৰ বহুতো দেশৰ মাজত সামূহিক ৰক্ষা আৰু সহযোগিতাৰ বাবে গঠন কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যন আহিছিল, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়। প্ৰথম পালন কৰা হৈছিল 2013 চনত আৰু ইয়াৰ উদ্দেশ্য আছিল বন আৰু বৃক্ষ সংৰক্ষণ, ৰোপণ আৰু সজাগতা সৃষ্টি কৰা। পৰৱৰ্তী কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। পৰৱৰ্তী কুৱেশ্যন আছে, what is the name of the instrument used to measure the intensity of an earthquake? ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেক্টাৰ স্কেল। পৰৱৰ্তী কুৱেশ্যন, what is the SI unit of force? বলৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউটন। পৰৱৰ্তী কুৱেশ্যন, who was awarded Assam Bhaibhava for the first time? পোন প্ৰথমে কোনজন ব্যক্তিক অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰতন টাটা। Which of the following is not a greenhouse gas? তলত দিয়া কোনবিলাক গেছ গ্ৰীণহাউছৰ গেছ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্সিজেন। পৰৱৰ্তী কুৱেশ্যন, pH স্কেলৰ সীমা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0 পৰা 14। সপ্তবিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড ডেলহাউচি। সপ্তবিলোপ নীতি আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা নীতি যাৰ অধীনত কোনো ভাৰতীয় ৰজা অপুত্ৰ হৈ মৃত্যুবৰণ কৰিলে আৰু যদি কোনো পুত্ৰ গ্ৰহণ কৰিছিল তেতিয়া সেই ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। পৰৱৰ্তী কুৱেশ্যন, which of the following right is not a fundamental right? তলৰ কোনবোৰ অধিকাৰ মৌলিক অধিকাৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব right to property, সম্পত্তিৰ অধিকাৰ। এতিয়া মৌলিক অধিকাৰ নহয়। 44তম সংশোধন অনুসৰি 1978 চনত অনুসৰি ই এক আইনগত অধিকাৰ হিচাপেহে গণ্য কৰা হয়। পৰৱৰ্তী কুৱেশ্যন, ভাৰতৰ সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী। পৰৱৰ্তী কুৱেশ্যন, শেহতীয়াকৈ অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যানত নতুন অৰ্কিড পোৱা গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক। পৰৱৰ্তী কুৱেশ্যন, তলৰ কোনটো আজান ফকীৰৰ বিষয়ে ভুল অশুদ্ধ? ইয়াৰ অপশ্যন আছে, তেওঁ হজৰত শ্বাহ মিনাৰ নামেৰে জনাজাত আছিল, তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল, তেওঁ গড়গাঁও শিৱসাগৰত বসতি স্থাপন কৰিছিল, তেওঁ যি গীত ৰচনা কৰিছিল যাৰ বৰগীতৰ সৈতে সাদৃশ্য আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল। এইটো অশুদ্ধ, সেইকাৰণে এই কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন বি, তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল। পৰৱৰ্তী কুৱেশ্যন, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰা তেনে এখন পদক্ষেপ যাৰ উদ্দেশ্য হ'ল দেশজুৰি বিশ্ববিদ্যালয়সমূহত সমাজ আৰু ব্যক্তিগত খণ্ডৰ সম্পৰ্কতাৰ জৰিয়তে বিদ্যালয়সমূহক সবল কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিদ্যাঞ্জলি। পৰৱৰ্তী কুৱেশ্যন, 13শ শতিকাত আহোমসকলৰ সৈতে একে সময়ত অসমৰ বিভিন্ন অঞ্চলত কোন কোন ৰাজনৈতিক শক্তি শাসন কৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বৰ্মন, শালস্তম্ভ, পাল, কমতা। পৰৱৰ্তী কুৱেশ্যন, হাউ মেনি বেচিক কম্পনেণ্টছ আৰ দেয়াৰ ইন এ সোইল? মাটিত কিমানটা মূল উপাদান থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 4। পৰৱৰ্তী কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশৰ অন্যতম প্ৰধান উপনদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুথিমাৰী। পৰৱৰ্তী কুৱেশ্যন, প্ৰাচীন কামৰূপৰ কোনটো ৰাজবংশ দুৰ্জয়নগৰ বৰ্তমান গুৱাহাটীৰ ৰাজধানী হিচাপে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শালস্তম্ভ ডাইনেষ্টি। পৰৱৰ্তী কুৱেশ্যন, তলৰ কোনটো আৰ্কলজিকেল পুৰাতাত্ত্বিক উৎস নহয়?
ইয়াৰ শুদ্ধটো হ'ব ৰিটাৰ্ণ অফ ফৰেন ট্ৰেভেলাৰ্ছ। পৰৱৰ্তী কুৱেশ্যন, কোনটো কাৰকে বাষ্পীভৱনৰ হাৰত কোনো প্ৰভাৱ নেপেলায়? ইয়াৰ শুদ্ধটো হৈছে নান অফ দ্য এবভ। পৰৱৰ্তী কুৱেশ্যন, কোনটো শাৰীৰিক পৰিৱৰ্তনৰ উদাহৰণ? ইয়াত শুদ্ধটো হ'ব মেল্টিং অফ চকলেট। পৰৱৰ্তী কুৱেশ্যন, তলৰ কোনটো শাৰীৰিক পৰিৱৰ্তনৰ উদাহৰণ? শুদ্ধটো হৈছে মেল্টিং অফ চকলেট। পৰৱৰ্তী কুৱেশ্যন, which type of mirror is used by the dentist to see enlarged image of teeth? শুদ্ধটো হৈছে কনকেভ মিৰৰ। নেক্সট আছে, পৃথিৱীৰ আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য ক'ত পোৱা যায়? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি, এমাজন ৰেইন ফৰেষ্ট ইন সাউথ আমেৰিকা। নেক্সট, 1526 চনৰ প্ৰথমখন পানিপত যুদ্ধৰ ফলস্বৰূপত ভাৰতত কোনটো সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধটো হৈছে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী কুৱেশ্যন, লণ্ডনৰ গ্ৰীণ হাউচ অবজাৰ্ভ ভেটিৰ ওপৰেদি উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰা কাল্পনিক ৰেখাখনক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব দ্য প্ৰাইম মেৰিডিয়ান। নেক্সট কুৱেশ্যন, কোন ধৰণৰ শিলক স্তৰযুক্ত শিল বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব ছেডিমেণ্টাৰী ৰকছ। পৰৱৰ্তী কুৱেশ্যন, শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি? ইয়াৰ শুদ্ধটো হৈছে টু প্ৰভাইড ফাইনেন্সিয়েল ছাপোৰ্ট ফৰ এডুকেশ্যনেল প্ৰজেক্ট ইন ডেভেলপিং কাউণ্ট্ৰি। পৰৱৰ্তী কুৱেশ্যন, শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, টু প্ৰভাইড ফাইনেন্সিয়েল ছাপোৰ্ট ফৰ এডুকেশ্যনেল প্ৰজেক্ট ইন ডেভেলপিং কাউণ্ট্ৰিজ। পৰৱৰ্তী কুৱেশ্যন, স্বদেশী আন্দোলনৰ সৈতে কোন জড়িত আছিল? ইয়াৰ শুদ্ধটো হ'ব লালা ৰাজপাট ৰায়। পৰৱৰ্তী কুৱেশ্যন আছে, অসমীয়াৰ সৈতে একেলগে কোন ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব তামিল। আজিৰ এইখিনি কুৱেশ্যন আনচাৰ আছিল। কোনে কিমান এনচাৰ কৰিব পাৰিছে কমেণ্ট ছেকশ্যনত জনাবা। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।